हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल मिराजुल ब्लॉग्स। আকৌ আজি আহি গ'লোঁ মেৰিনা ব্ৰিজ। কালিতো চাইছিলে পাৰ্কত আহিছিলোঁ, আজি আহি গ'লোঁ মেৰিনা ব্ৰিজ। ইয়াত হোটেল ৰুম লৈ কিনি থাকিলোঁ। এতিয়া আহিছোঁ ব্ৰিজৰ মাজত। এয়া চাওক, এয়া চাওক চাৰিওফালে বহুত দূৰ আছে পানী। এতিয়া যাম আমি পানী। ৰ'ব জেগাত যোৱাই নাই, তাত গৈ কিনি আজি সাঁতুৰিম পানীত। কালি যাক চাইছিলে আজিও তাক সেই মানুহ আছে। এয়া চাওক, এয়া আহি গ'লোঁ মেৰিনা ব্ৰিজ। ভাবিছিলোঁ সাগৰৰ কাণিত সাঁতুৰিম, কিন্তু সাঁতুৰিব নিদিয়ে। পুলিচে মানা কৰি দিছে যে ইয়াত সাঁতুৰিব নোৱাৰে, অকল চাবহে পাৰে, ওচৰতো যাব নিদিয়ে। ভাবিছিলোঁ সাঁতুৰিম, কিন্তু পুলিচৰ কাৰণে সাঁতুৰিব নোৱাৰিলোঁ। ৰুমৰ পৰা বেগ কাপোৰ সকলো লৈ গৈছিলোঁ সাঁতুৰিম বুলি, কিন্তু সাঁতুৰিব নিদিলে। ভাল লগা নাই এতিয়া। এয়া চাওক মেৰিনা ব্ৰিজ, আহিম বুলি আহি গ'লোঁ আৰু। সাগৰৰ মাজত আছে আমাৰ ইণ্ডিয়ান আৰু শ্ৰীলংকাৰ বৰ্ডাৰ আছে। ইয়াত বহুতো শ্বিপ আছে, দেখুৱাব নোৱাৰিম এনেকৈ। আপোনালোকে ভালকৈ চাব। ৰ'ব একদিন দেখুৱাইছোঁ, বেক কেমেৰা দেখুৱাই আছোঁ। এনেকৈ আহে। এইয়া ব'ট চাইছে, ব'ট শ্বিফ্ট। এই শ্বিফ্টৰ লগতে আছে ইণ্ডিয়ান আৰু শ্ৰীলংকাৰ বৰ্ডাৰ। আৰু জুম কৰি দেখুৱাইছোঁ। পানী কেনেকৈ আহে চাওক। চাৰিওফালে এনেকৈ মানুহ থাকে, সকলো সময় এনেকুৱা মানুহ থাকেই ইয়াত পুলিচ দিয়াটো ভালেই হৈছে। সৰু ল'ৰা ছোৱালী আহে। আজিয়ে চাইছোঁ যে পানীত যায়, পানীত গৈ কিনি এনে ওচৰত যায়। কেতিয়াবা যদি পানী আহে, বেছিকৈ পানী আহে, পানীৰ লগত গুচি যাব। সেইটো কাৰণে পুলিচ দিয়া ঠিকেই আছে, তথাপিও মানে অলপ দিব লাগিছিল, ৰিস্ক লৈ কিনি অলপ সাঁতুৰিব দিব লাগিছিল, কিন্তু দিয়া নাই। ঠিকে আছে, ৰিস্ক ল'ব নালাগে। এয়া চাওক, সাঁতুৰিম বুলি আমি পেণ্ট খুলি লৈছিলোঁ, কিন্তু সাঁতুৰিব নোৱাৰিলোঁ। হাফ পেণ্ট পিন্ধি কিনি ভাবিছিলোঁ সাঁতুৰিম, কিন্তু সাঁতুৰিব নিদিলে। একো কথা নাই, আকৌ আপোনালোকেও আহিব, ভাল লাগে ওচৰৰ পৰা, কিন্তু সাঁতুৰিব নিদিয়ে। পুলিচে ৰিস্ক নলয়, কোনোবা যদি মৰি যায় ইয়াত। এয়া আৰু যাব টাইম হ'ল। কেনেকুৱা আহি বহুত মজা হ'ল। এয়া এতিয়া যাব টাইম হ'ল, সন্ধিয়া হ'ব যামগৈ এতিয়া। এই চাওক পানী কেনেকৈ আহে। যেতিয়া বেছিকৈ আহে তেতিয়াহে ভয় লাগে, ওচৰত যাব মন নোৱাৰা হয়, কিন্তু সাঁতুৰিম বুলি গৈছিলোঁ। ইয়াত মানুহ যিমান আছে, কিন্তু মানুহতকৈ দোকান বেছি আছে। কি ক'ম, ইমান ভাল লাগে দোকান। এইখিনি ঠাইত ডিম্পুদা এইখিনি ঘূৰাত উঠিছিল। জেগাটো আপোনালোকে ভালদৰে চাওক। এইয়া চাওক, মাছ মাৰি আছে। সাগৰত ঘূৰি ভোক লাগি গ'ল, এতিয়া কিবা এটা খাই লওঁ আৰু। ভিডিঅ'টো ইমানলৈকে সামৰি মাৰিলোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।